এই তই এইবিলাক বন্ধ কৰিছ নে নাই? লাইভ চলি আছে। এই কি ক? নমস্কাৰ, এডিএকশন গ্ৰুপলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত লাউকোটা গাঁৱত পঞ্চায়ত ইলেকশ্যনৰ এবাৰ দুটা কেণ্ডিডেট ওলাইছে। তেওঁলোকৰ সৈতে মই কথা পাতিবলৈ বহুত চেষ্টা কৰিম। আৰু মোৰ লগত কেমেৰামেন আছে দীপজল। শুকুৰ আলী জিন্দাবাদ। হা এবাৰ জিতিব। শুকুৰ আলী জিন্দাবাদ। হা এবাৰ জিতিব। লাউকোটা গাঁৱৰ পঞ্চায়তৰ সভাপতি ইতিমধ্যে উপস্থিত আছে, তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ নাম জানিবলৈ বিচাৰিছো। সময় নাই। কেনেকুৱা কেণ্ডিডেটে নাম ক'বলৈ সময় নাই। লাউকোটা গাঁৱৰ পঞ্চায়তৰ সভাপতি আন এজন আহি উপস্থিত হৈছে, তেওঁৰ সৈতে যিমান পাৰোঁ আমি কথা পাতিবলৈ চেষ্টা কৰিম। জিলাপি জিতিব, কণী জিতিব। দাদা আপোনাৰ নামটো জানিবলৈ বিচাৰিছো। নমস্কাৰ, মোৰ নাম মোহাম্মদ জিলাপি আহমেদ। দাদা আপুনি এবাৰ ইলেকশ্যনত জিতিব পাৰিব? জিতিম মানে 200% জিতিম। দাদা আপুনি যে পঞ্চায়ত ইলেকশ্যন খেলিম বুলি ভাবিছে, কিমান দিন হ'ল ভাবি আছে? এই আপোনাৰ ইমান কথাৰ উত্তৰ দিব মোৰ সময় নাই, মই এই নমিনেশ্যন দিব যাব লাগে। সিহঁতে দুই দলে নমিনেশ্যন পালে নে নাই আমি জানিবলৈ চেষ্টা কৰিম। তাৰ আগতে দাদা আপোনাৰ নামটো জানিবলৈ বিচাৰিছো। শুকুৰ আলী। দাদা আপোনাৰ ছবিটো কি আছিল? হাঁহ আছিল। দাদা ইমান ছবি থাকোতে আপুনি হাঁহটো চিলেক্ট কৰিলে, কাৰণটো কি? কাৰণটো এইটোৱে, মানে মই বহুকেইটা হাঁহ পুহিছিলোঁ আৰু হাঁহ বিক্ৰী কৰি যিমানখিনি পইচা আছিল সেই পইচা দি মই ইলেকশ্যন খেলি আছোঁ। দাদা আপুনি যে ইলেকশ্যন খেলি আছে, আপুনি কি জিতিব? কিয় নিদিম? 100ৰ ভিতৰত 110% জিকিম। আৰু এটা ছেকেণ্ড পাৰ্টি আছে, তেওঁৰ সৈতে আমি জানিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ছবিটো কি আছিল? মোৰ কণীৰ ছবি। দাদা যোৱা বছৰ যে আপুনি ইলেকশ্যন খেলিছিলে পঞ্চায়তৰ হৈ, আপুনি 230টা ভোট পাইছিলে, এবাৰ কি আপুনি ভাবিছে নেকি জিকিম নে নাই? যোৱা বছৰ চাওক, মই ভোট পোৱা নাই। যোৱা বছৰ হয়তো ৰাইজৰ সেনেকুৱা মোৰ ফালে সেনেকুৱা ফেভাৰ নাছিলে, কিন্তু এইবাৰ মোক ৰাইজে বহুত ছাপোৰ্ট দিছে। মই এইবাৰ পাছ কৰিম, এইটো গেৰাণ্টি। দাদা আপুনি যদি এইবাৰ ইলেকশ্যনত যেতিয়া আপুনি ৰাইজৰ হৈ কি কৰিব? চাওক, মই ৰাইজৰ হৈ কি কৰিম এইগিলা এতিয়া সেনেকুৱা সিমান ক'ব লগা কথা নহয়। ৰাইজে মোক ছাপোৰ্ট দিছে, তাতে মই কি দিব লাগে সেইটো মই আলোচনা কৰিছোঁ। বিশেষকৈ চাওক, যিজন মানুহৰ ঘৰ নাই সিহঁতক আৰু নহ'লে কিবা এটা ত্ৰিপল হ'লেও কিনি দিম থাকিবৰ কাৰণে। যাৰ হয়তো ঘৰত পানী খোৱা কল দমকল সেনেকুৱা সুবিধা নাই, সিহঁতক পুখুৰীত মটৰ লগাই খোৱা পানী যোগান ধৰিম। য'ত পুল ভাঙি গৈছে, মানুহ ইফালৰ পৰা সিফালে পাৰ হ'ব পৰা নাই, তাতে যাই কলৰ ভেল বনাই দিম, যাতে মানুহে সহজত ইফালৰ পৰা সিফালে পাৰ হ'ব পাৰে। এইটো কিনো আৰু ডাঙৰ কথা। দাদা ধন্যবাদ, আপোনাৰ ওচৰত আকৌ পুনৰ আহি আছো। ৰ'ব শুনকচোন, আৰু দুই এষাৰ কথা ক'ব লগা আছে। দাদা আপুনি এবাৰ ইলেকশ্যনত জিতিলে ৰাইজৰ হৈ কি কাম কৰিব? নাই, দিবলৈ বহুত আশা আছে। যদি মোক ৰাইজে যদি এবাৰ ইলেকশ্যন জিকাই দিয়ে, তেতিয়াহ'লে মই বহুত কিছু দিম। যেনে চাওক, মই এবাৰ জিকিলে ৰাইজক আপোনাৰ 1 কেজি ডিম দিম, আৰু মোটামুটি 4-5 হালিকৈ চেনি দিম, আৰু বহুত হেৰি আছে। আৰু বাকীবিলাক মই যদি মোক পাছ কৰাই দিয়ে ৰাইজে, এই প্ৰতিশ্ৰুতিটো মই তেতিয়া প্ৰকাশ কৰিম। এতিয়া আৰু নকৰোঁ, মোক প্ৰতিশ্ৰুতি দিছে, আৰু মই প্ৰতিশ্ৰুতি হিচাপে মই ৰাইজক যি দিবলৈ চেষ্টা কৰিছোঁ মই নিশ্চয় দিম। মই আশা কৰোঁ ৰাইজে মোক ভোট দি জিকাব। আমি এতিয়া জিলেপি ছাৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা আপুনি কি মানুহ বিড়ি খাই আছে যে? আপুনিতো ইলেকশ্যনৰ পিছত জিতিলেতো গোটেই গাঁওখন চলাই দিব। এই তই এইবিলাক বন্ধ কৰিছে নে নাই? লাইভ চলি আছে। এই কি ক? এইবিলাক পেলাই দিয়ক, লাইভ চলি আছে। মই এতিয়া বিড়ি খাই আছোঁ। হয়তো ইলেকশ্যনত পাছ কৰাৰ পিছত তেতিয়া বিড়ি নাখাওঁ, তেতিয়া ফিল্টাৰ খাম। এইটো কি ডাঙৰ কথা? মই বিড়ি সৰুৰ পৰাই খাওঁ, এইটো মোৰ পুৰণা নিচা। মইতো এইবিলাক বিড়ি চিগাৰেট এইবিলাক এৰিব নোৱাৰিম। এতিয়া লাইভ চলক কিবা চলক, মোৰ যিটো খাৱা নিচা সেইটো মই খামেই। দাদা আপোনাৰতো মতিগতি ঠিক নহয়। আপুনিতো ৰাইজৰ কাৰণে ওলাই অহা নাই, আপুনি ৰাইজক লুটিবহে ওলাই আহিছে। চাওক, আপোনালোকে যি ভাবক, যি কোৱা কওক। মেইন কথা হ'ল মই ৰাইজৰ প্ৰতিশ্ৰুতি লৈ আহিছোঁ। আপোনালোকৰ সেই কথাত মোৰ একো আহে নাযায়। জিলাপি জিন্দাবাদ, জিলাপি জিন্দাবাদ, জিলাপি জিন্দাবাদ, জিলাপি
দাদা আপুনি শেষত কিবা ক'ব নেকি? কোৱাটো মানে চাওক, মোৰ যি বিৰোধী পাৰ্টিটো আছে সেই বিড়ি খাই থাকে, বিড়িখোৰ, নিচাখোৰ। এই বিড়ি খোৱা পাৰ্টি কেতিয়াও জিকিব নোৱাৰে। মই যে এবাৰ জিকিম এইটো 100%। বিড়ি খোৱা পাৰ্টিক কোনো ভোট নিদিয়ে, যিহেতু এতিয়াই বিড়ি খায় আৰু শেষত যেতিয়া জিকিব তেতিয়া গোটেই দেশখন সি কৰি চাৰকাৰ কৰি দিব, গাঁৱৰ লগত দেশটো মানে চাৰকাৰ কৰিব। গোটেই বিড়ি খোৱা পাৰ্টি কেতিয়াও জিকিব নোৱাৰে। মই জিকাটো 100%, মই জিকিমে। দাদা আপোনাৰ তাত ধন্যবাদ থাকিল। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। যোৱা এক মাহ আগতে যি ইলেকশ্যন হৈ গ'ল লাওখুটা গাঁৱৰ পঞ্চায়ত ইলেকশ্যনত, আমাৰ জিলাপি ছাৰে বিজয়ী হৈছে। 9400 ভোটত তেওঁ বিজয়ী হৈছে। স্যার কিবা ক'ব? স্যার জিলাপি স্যার জিন্দাবাদ, জিলাপি স্যার জিন্দাবাদ, জিলাপি স্যার জিন্দাবাদ, জিলাপি স্যার জিন্দাবাদ। আপুনি যে এবাৰ ইলেকশ্যনত জিতিলে আপোনাৰ মনত কেনেকুৱা লাগি আছে? আনন্দ, বহুত আনন্দ। আনন্দ মানে আৰু মই নকওঁ, এইটো ক'ব পৰা কোনো ভাষা নাই। মই ৰাইজক যিমান অনুদান সহায় সহযোগ আগবাঢ়িম বুলি বিচাৰিছিলো তাতকে বেছি সহায় সহযোগ আগবাঢ়িম। মোৰ ইয়াতকে বিশেষ আৰু একো ক'ব লগা নাই। দাদা দাদা আপুনি যে এবাৰ ইলেকশ্যন খেলিছিলে, ইলেকশ্যনত কিমান ভোট পাবলৈ সক্ষম হৈছিলে? ভোট এইবাৰ মোটামুটি বহুত পাইছিলোঁ, 7টামান পাইছিলোঁ। তাৰে ভিতৰত আমাৰ পৰিয়ালে 5জন। 2টা ভোট কোনোবাই বেলেগে দিলেই নেকি, মই ভুলতে, মই নাজানো এইটো। মই 7টা ভোট পাইছোঁ আৰু। দাদা আকৌতো 5 বছৰ পিছত ইলেকশ্যন হ'ব, আপুনি কি আকৌ খেলিম বুলি ভাবিছে নেকি? নাই, নিশ্চয় খেলিম, আকৌ খেলিম 5 বছৰ পিছত। মই এই 7টা ভোট পোৱাৰ আশাত আকৌ নিশ্চয় খেলিম। আৰু টেনশ্যন নাই, মই খেলিয়ে থাকিম। মই হাৰো জিকো এইটো পিছত হ'ব, কিন্তু মই খেলিয়ে থাকিম, সদায় খেলিয়ে থাকিম। শুকুৰ আলী এবাৰ 7টা ভোট পাবলৈ সক্ষম হৈছে আৰু অহা 5 বছৰত ই আকৌ ইলেকশ্যন খেলিম বুলি ভাবি আছে। ধন্যবাদ এডি এক্সন গ্ৰুপ চাই থকাৰ কাৰণে। মোৰ লগত কেমেৰামেন দীপজল। হাই গাইজ, আমাৰ ভিডিঅ'বোৰ চাই থকাৰ বাবে ধন্যবাদ। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।